হৈছে আজি হাঁহৰ মাংস বনাম কোমোৰা দি তাকে এয়া মছলা পিচি আছোঁ আদা নহৰু দি গোটা জিৰা ধনিয়া দিলে অলপ খাব সোৱাদ হয় মানে পেলাই নিদিয়ে সেইখিনিও কলডিলৰ লগত বনাই খাবলৈ বহুত টেষ্ট হয় গৰম মছলা দি দিছোঁ লং ইলাচি দালচেনি তাৰপিছত আমি পিঁয়াজখিনি দিম ডাঙৰ ল'ৰাবিলাক কি সৰু আচ্ছা তাৰমানে যোৰহাটৰ ল'ৰাবিলাক বেছি এক্টিভ খোৱা বোৱা বনাই হাঁহ বঢ়িয়া বনাইহি এইটোতো আপাৰত বেছি ভাল বনাই হাঁহে বেছি চলে সেইকাৰণে আজি সুনীতাৰ হাতত হাঁহৰ মাংস খাম দেই তাকো কি কোমোৰা দি আমাৰ যোৰহাটৰ জীয়ৰী গোৱালপাৰাৰ বোৱাৰী হৈ আহিছে উস্তাদ পটাত পিচি এয়া দিছোঁ অলপ আদা নহৰু অলপ থৈ দিছোঁ পিছত দিম এয়া জিৰা ধনিয়া দিলোঁ অলপ অলপ ৰাখি দিয়া হৈছে মানে পিছত দিম অলপ চবৰে ষ্টাইলবিলাক বেলেগ বেলেগ ন এইটো তাৰমানে পাঠা মাংস নিচিনা নবনাই ন পাঠা মাংস মাংস নিচিনাকৈ বনাই কি একেই মানে আদা নহৰু পিছত দি দিলে চেণ্ট হ'ব যেনিবা ইয়াত পানী অলপো নিদিয়ে কোমল দি নিদিয়ে অঁ আৰু আলু আলু নিদিয়ে দিয়ে হাঁহ মাংস দিয়ে নাই দিয়ে হাঁহ মাংস আলু দিয়ে ইমান নিদিয়ে আমার সুমিতা একদম উস্তাদ রাঁধুনি হালধি দিলোঁ নিমখ দিছোঁ আমি আন্দাজ মতে সেইটো আদাটো বেছি হৈ গ'ল নেকি এইখিনি পিছত দিম আচ্ছা নহ'বা এইখিনি ভজা হোৱাৰ পিছত সেইখিনি দি দিম গোৱালপাৰাত বনোৱা নাই মানে আৰু প্ৰেছাৰ নাই দুটাই নাখায় আমি দুটা এইটো হাঁহ মাংস নাখায় জোলকণ খায় না ৰাজা আৰু তুমি খোৱা নাই মায়ে অকণমান খায় আৰু মায়েতো কোমোৰা অকণ বাচি কোমোৰা দিছোঁ
কোমোৰাখিনি অলপ ডাঙৰ ডাঙৰকৈ দিব লাগে মানে এতিয়া মানে কোমোৰাতে হাঁহখিনি সিজিব লাগে আপোনাৰ হালধি নিমখ দিয়াৰ পিছতে কোমোৰাটো দি দিছোঁ জলকীয়া গুড়ি অকণমান আমি জলকীয়া গুড়ি দি দিছোঁ বেছি নাই দিয়া জ্বলা হ'বৰ কাৰণে নহয় এনেই কালাৰটো হ'বৰ কাৰণে পানী উঠিলেই যেন লাগিছে ন কিমান টাইম লাগে ন সিজোতে লাগে বহুত টাইম তাৰমানে কোমোৰা একদম গলি যাব মই এবাৰ ঠাণ্ডা দিনত বনাম হা ঢাকি থৈ দিয়া অলপ সিজা দিয়া এতিয়া আমি এখন ঢাকন দি দিলোঁ অলপ সিজাৰ কাৰণে কোমোৰা সিজা হৈ গৈছে এতিয়া বাকী থকা আদা নহৰুখিনি আমি দি দিম ৰচুন কেইটা দিছা ৰচুন মায়ে গুচাই দিলে কিমানটা দিলে আন্দাজ মতে আন্দাজ মতে দিছোঁ অলপ জালুকৰ গুড়ি দিম মছলা দিয়া ৰেডি হৈ গৈছে লৰাই সিজিব দিলে হৈ যাব পানী নিদিয়া পানী নিদিওঁ আৰু কোমোৰাতে মানে সিজি যাব মাংসটো সিজিছে নাই মাংস নিসিজিলে পিছত অকণমান পানী দিম সিজিছে সিজি গৈছে ন চাউলটো সিজিছে সিজি গ'ল কেৰাহীখন সৰু যে লৰাব দিগদাৰ মোৰ তাত বনাব সুবিধা মোৰ চব বাচন আছে সেই ডাঙৰ হ'লে ভাল আমাৰ ঘৰতো হাঁহ মাংস আনিলে জুইত বনাওঁ গোৱালপাৰা মাটি কেৰাহী এখন আছে অঁ সেইখন বনালে আৰু ভাল মানে কি বাহিৰত লৈ যোৱা ঠাণ্ডা দিনততো এতিয়া জুইতে বনাওঁ বেছিভাগ বাহিৰত কি চৌকা আছে আছে এতিয়া আমি ঢাকি দিম ভাজি বনাম ফাইনেল আৰু মছলা নাই ন আৰু নাই আৰু লাষ্টত আৰু গৰম মছলা দিম কোমোৰা দেখিছে গলি গৈছে একদম পূৰা পানী কিন্তু দিয়া নাই কোমোৰাৰে পানী এতিয়া আমি ইয়াত দিম গৰম মছলা দিম আৰু দি অফ কৰি থৈ দিম তাৰপিছতে মাংস খাই জুতি লগালে হাঁহৰ মাংসৰ অফ কৰি দিব আমি এতিয়া গেছ অফ কৰি দিছোঁ এতিয়া গৰম মছলাখিনি দি আমি লৰাই থৈ দিছোঁ